বন্ধুসকল আজি জবটোৰ নাম হ'ল অইল ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2021 120টা জুনিয়ৰ এছিষ্টেণ্টত ভেকেঞ্চি ওলাইছে তাৰ বাবে আপোনালোকে এতিয়া অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব তো এই পোষ্টটো ওলাইছে আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা এই পোষ্টটো ওলাইছে আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব ডাইৰেক্ট এপ্লাই লিংক আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে গৈ ডাইৰেক্ট এপ্লাই কৰি ল'ব এই পোষ্টটো আপোনালোকৰ ওলাইছে অইল ইণ্ডিয়া লিমিটেড ৰিকুৱাৰমেণ্ট 2021 তো এটা আছে আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেড ৰিকুৱাৰমেণ্ট 2021 ডিটেইলছ এটা মানে ডিটেইলছত দিয়া আছে পোষ্টবিলাক অৰ্গেনাইজেশ্যন আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা অৰ্গেনাইজ হৈছে পোষ্টটো মানে অইল ইণ্ডিয়া লিমিটেডৰ পৰা ওলাইছে পোষ্টৰ নাম আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদ হয় জব টাইপ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় জব লোকেশ্যনটো আপোনালোকৰ অল অভাৰ ইণ্ডিয়া ভেকেঞ্চিজ মানে টোটেল আপোনালোকৰ পদ আছে 120টাকৈ আৰু এপ্লাই মোডটো আপোনালোকৰ অনলাইনৰ যোগেদি হ'ব অনলাইনৰ যোগেদি আপোনালোকে নিজৰ মোবাইলৰ অথবা নিজৰ লেপটপ অথবা কম্পিউটাৰৰ সহায়ত এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ এটা দিয়া আছে https://www.oilindia.com তাতে ভিজিট কৰিব লাষ্ট ডেটটো আপোনালোকৰ 1 তাৰিখ 7 মাহ 2021 মানে এইটো লাষ্ট ডেট নহয় এইটো ষ্টাৰ্টিং ডেট হ'ল 1 তাৰিখ 7 মাহ 2021 আৰু আপোনালোকৰ এতিয়া লাষ্ট ডেটটো দিয়া আছে 15 তাৰিখ 8 মাহ 2021 এতিয়ালৈকে এক মাহ সময় পৰি আছে আপোনালোকে অনকালে এপ্লাই কৰি ল'ব অইল ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2021 অল পোষ্ট ডিটেইলছ মানে আপোনালোকৰ এতিয়া পোষ্ট ডিটেইলছ এটা দিয়া আছে পোষ্ট নেম হ'ল আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হয় নেম অফ নাম্বাৰ অফ পোষ্ট 120টাকৈ পদ আছে তে কাষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ আপোনালোকৰ এটা আছে HCৰ কাৰণে 8টা আছে STৰ কাৰণে 14টা OBC আৰু NCLৰ কাৰণে 32টাকৈ EWSৰ কাৰণে 12টাকৈ আনৰিজাৰ্ভ হৈ আছে আপোনালোকৰ 54টাকৈ বা 54 অইল ইণ্ডিয়া ৰিকুৱাৰমেণ্ট এলিজিবিলিটি এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যনতে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে অলপ দিয়া আছে আপোনালোক পঢ়ি চাব জব ডিস্ট্ৰিক্ট নেম মানে কোনটো ডিস্ট্ৰিক্টত মানে এইটো জব আছে সকলো ডিস্ট্ৰিক্টত নাই এটা আমি নামবিলাক পঢ়ি শুনাই দি আছো ডিব্ৰুগড়ত আছে তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ ডিস্ট্ৰিক্ট অফ আসামৰ চৰাইদেউ ডিস্ট্ৰিক্ট চাংলাং ডিস্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ এই কেইটাতে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো আপোনালোকৰ আছে 15 তাৰিখ 7 মাহ 2021 আপোনালোকৰ জেনেৰেল ষ্টুডেণ্টৰ কাৰণে 18 বছৰ হ'ব লাগিব 18 বছৰ পৰা 30 বছৰ ST আৰু SCৰ কাৰণে 18 বছৰৰ পৰা 35 বছৰলৈকে OBC নন ক্ৰিমি লেয়াৰৰ কাৰণে 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকৰ 33 বছৰ মানে 33 বছৰলৈকে হ'ব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ এতিয়া দিয়া আছে জেনেৰেলৰ কাৰণে 200 টকা OBCৰ কাৰণে 200 SCৰ কাৰণে নালাগে নীল STৰ কাৰণে নীল আছে PWDৰ কাৰণে নীল আপোনালোকে এক্স সাৰ্ভিসমেনৰ কাৰণে আপোনালোকে নীল কোনো এপ্লিকেশ্যন ফিজ এলোকৰ দিব নালাগে স্যালাৰিটো আপোনালোকৰ আছে তে পোষ্ট টাইম আছে জুনিয়ৰ এছিষ্টেণ্ট স্যালাৰিটো আপোনালোকৰ 26400 পৰা 90000 লৈকে পাৰ মান্থ পাব এইটো জবৰ কাৰণে সিলেকশন প্ৰসেসটো মানে তলত দিয়া মতে হ'ব আপোনালোকে পঢ়ি চাব ডকুমেন্টস কি আপলোড কৰিব লাগিব কেনেকৈ এপ্লাই সকলোখিনি দিয়া আছে আপোনালোকে ভালকে অলপ পঢ়ি চাব আপোনালোকৰ এপ্লাই লিংকটো ডাইৰেক্ট ভিডিও ডেসক্ৰিপচন বক্সত পাব তাতে গৈ ভালকৈ পঢ়ি চাব এটা আপোনালোক হেল্প মানে অল ইণ্ডিয়া অইল হেল্প ডেস্ক নাম্বাৰ আছে আপোনালোকৰ ফোন নম্বৰ আছে আপোনালোক হেল্প পাৰে অথবা ইমেইলৰ যোগেদি তেওঁলোকৰ সৈতে কন্টাক্ট কৰিব পাৰে ইম্পৰ্টেন্ট ডেটছ আছে আপোনালোকৰ ডেটটো ষ্টাৰ্ট হৈছে 1 তাৰিখ 7 মাহ 2021 আৰু লাষ্ট ডেট 15 তাৰিখ 8 মাহ 2021 ইম্পৰ্টেন্ট লিংকস ক'বলৈ গ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংকটো ডাইৰেক্ট এতে ক্লিক কৰি পাই যাব এডভাৰটাইজমেন্টটো এটো পাই যাব মানে অনলাইনত যোগেদি এপ্লাই কৰাৰ আগতে আপোনালোকে এডভাৰটাইজমেন্টটো ভালকৈ পঢ়ি চাব আৰু ডাইৰেক্ট লিংক আপোনালোক এপ্লাই লিংক ভিডিও ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ থাকিব জয়েন হৈ যাব যদি নতুন জব লাগে তেনেহলে আজিৰ কাৰণে ভিডিও ইমানখিনি ধন্যবাদ বন্ধু বান্ধৱীসকল